নমস্কাৰ আজি মই আকৌ এটি অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছো এয়া চক নলটেঙা মাছৰ সৈতে তৰকাৰী বনাম এয়া হৈছে নলটেঙা লতা জাতীয় উদ্ভিদ এইখিনি প্ৰায় মানে এইবিলাক হাবিতে পোৱা যায় মই প্ৰথমতে নলটেঙাখিনি এখিলা বাছি ললো তাৰ পৰা মিহি মিহিকৈ এয়া ধুই পখালি কাটি ললো তাৰ পৰা নলটেঙাটো অলপ কম হোৱাৰ বাবে মই বিলাহী দুটাও দি দিলো এয়া বিলাহী কিটাও কাটি ললো নহৰু পিছি ললো পিয়াজ এনেকে মিহি মিহিকৈ কাটি ললো তাৰ পৰা এয়া হৈছে নলটেঙা এতিয়া মই মাছখিনিত হালধি নিমখ দি এনেকৈ সানি ললো মিশ্ৰণ কৰি ললো তাৰ পৰা এতিয়া কেৰাহীত তেল দিলো এপিছকৈ মাছখিনি মই এতিয়া তেলত দিম ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব মাছখিনি যাতে ভাঙি নাযায় সেইটো আমি লক্ষ্য কৰিব লাগিব মাছটো ভাঙি নগলে তৰকাৰীখিনি দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে বাৰু মাছটো যদি ভাঙি যায় এনে ভাল নালাগে সত্য হতে বুলি ক'ব লাগিব এয়া মই এতিয়া মাছখিনি ফ্ৰাই কৰি আছো তাৰ পৰা এতিয়া ইয়াত মই ধুনীয়াকৈ তৰকাৰীখিনি বনাম আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ এতিয়া মই মাছখিনি এয়া দি আছো এপিছকৈ মাছখিনি ধুনীয়াকৈ এতিয়া মই ফ্ৰাই কৰি ল'ম এয়া দেখিছেনে বাৰু আৰু আছে এতিয়া মই এপিছকৈ ধুনীয়াকৈ মাছখিনি কেৰাহীত দি ললো এয়া দিয়া হৈ গ'ল বৰ্তমান তাৰ পৰা মই মাছখিনি এতিয়া লুটিয়াই দিম এয়া এপিছকৈ ধুনীয়াকৈ নভঙাকৈ মই মাছখিনি লুটিয়াই দিলো তাৰ পৰা এতিয়া এইখিনি মাছখিনি ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ ৰঙা হৈ গৈছে আৰু মাছখিনি টানকৈ মই ফ্ৰাই কৰি ললো এয়া চকচোন বাৰু ধুনীয়াকৈ এতিয়া হৈ গ'ল আৰু দুপিছকৈ মই মাছখিনি এনেকৈ অতৰাই ল'ম তাৰ পৰা ইয়াতে মই দিম মিঠি গুটি কেইটামান দি দিম একেখিনি তেলতে মই এয়া মিঠি গুটি কেইটামানো দি লৈছো এয়া চক এয়া প্ৰথমতে মই মিঠি গুটি কেইটামান এনেকৈ দি ল'ম তাৰ পৰা দিম ইয়াত পিয়াজ দিয়াৰ পাছত নহৰু দিম এনেকৈ ধুনীয়াকৈ ভাজিম এয়া চক মই এতিয়া মিঠি গুটিখিনি দিয়াৰ পিছত এতিয়া দিছো পিয়াজ হৈছে আৰু অলপ ৰঙচুৱাকৈ পিয়াজখিনি ভাজি ল'ব লাগিব এয়া মই পিয়াজখিনি ভাজি লৈছো তাৰ পৰা অলপ ৰঙচুৱা হোৱাৰ পাছত মই দিম নহৰু পিচি থোৱা নহৰুখিনি এতিয়া মই নহৰুখিনি দিছো এয়া চব পিচি থোৱা নহৰুখিনি দি অলপ গেছটো কমাই লৈ এনেকৈ ভাজি লৈছো এয়া মই এতিয়া বৰ্তমান ভাজি লৈছো নহৰু আৰু পিয়াজ মিঠি গুটি এই তিনিওটা মই এতিয়া ভাজি লৈছো তাৰ পৰা ইয়াত দিম নিমখ আৰু হালধি কাৰেণ্টটো গুচি গৈছিলে এতিয়া কাৰেণ্টটো আকৌ আহিছে এয়া এতিয়া মই দিছো নিমখ ধুনীয়াকৈ এতিয়া লৰাই লৈছো এয়া চকচোন নলটেঙা আৰু বিলাহী তৰকাৰী কেনেকুৱা সোৱাদ হ'ব আপোনালোকেও বনাই মেলি খাব এয়া চক মই এতিয়া আকৌ অলপ দিম হালধিখিনি দিয়াৰ পাছত আকৌ মই ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম পিয়াজ নহৰু এইখিনি সকলোখিনি ইয়াত মই আদা দিয়া নাই দেই মাছৰ তৰকাৰীত আদাটো দিলে বৰ এটা ভাল নহয় নিদিয়াটোৱে ভাল নহৰু পিয়াজ এনেকৈ দিলে ভাল আদা দিলে মাছৰ তৰকাৰীত অকণমান খাবলৈ কিবা ভাল নালাগে টেষ্টটো নাইকিয়া হৈ যায় আদা দিলে মাছৰ তৰকাৰীত পৰাপক্ষত আপোনালোকেও আদা দি নাখাব পাৰিলে এয়া মই এতিয়া ধুনীয়াকৈ মিশ্ৰণ কৰি লৈছো সকলোখিনি এয়া দেখিছেনে বাৰু তাৰ পৰা ইয়াত মই দিম বিলাহীখিনি দিম তাৰ পৰা নলটেঙাখিনি দিম এতিয়া প্ৰথমতে মই নলটেঙাখিনিহে দি লৈছো নলটেঙাখিনি দি এতিয়া মই ধুনীয়াকৈ নলটেঙাখিনি ভাজি ল'ম এয়া চক নলটেঙাখিনি মই এতিয়া এয়া ভাজি আছো এনেকৈ ভাজিম তাৰ পৰা ঢাকনাখনে ধুনীয়াকৈ ঢাকি দিম তাৰ পৰা যেতিয়া টেঙাখিনি মানে পাতখিনি আৰু নলটেঙাৰ পাতখিনি যেতিয়া জয় পৰি যাব ঢাকনাখন লগাই দিম বাৰু যেতিয়া জয় পৰি যাব তাৰ পৰা দিম বিলাহীখিনি এয়া চক মই এতিয়া নলটেঙাখিনি এনেকৈ ভাজি লৈছো গেছটো একদম পাতলা কৰি ল'ব আপোনালোকে মানে কমাই ল'ব নহয় দেখিছেনে বাৰু নহলে দেৰি গলে তাৰ যিটো হেৰি থাকে যে এইটো শুকাই গলে ভাল নালাগে যিকোনো তৰকাৰীয়ে ভাল নালাগে বাৰু এতিয়া এয়া হৈ গৈছে এয়া ভাজা হৈ গৈছে চক নলটেঙাখিনি ধুনীয়া হৈ আছে আৰু এতিয়া মই ঢাকি দিলো তাৰ পৰা এতিয়া আকৌ ঢাকনাখন অতৰাই লৈ এয়া ভাজি হৈ গ'ল এতিয়া নলটেঙাখিনি তাৰ পৰা মই ইয়াত দিম বিলাহী এতিয়া ধুনীয়াকৈ পাতখিনি এনেকৈ ভাজি পিনে ভাঙি লৈছো এয়া চকচোন বাৰু এয়া তাৰ পৰা দিম বিলাহীখিনি এনেকৈ মই ধুনীয়াকৈ মিশ্ৰণ কৰি লৈছো এয়া চক ভাজি সেই বিলাহীখিনিও মই একেটা পদ্ধতিৰে ভাজি ল'ব লাগিব বিলাহীখিনিও মই পুৰা গলাই ল'ব লাগিব মানে সিজাই ল'ব লাগিব আৰু এয়া চক মই এতিয়া বিলাহীখিনি সিজাই মানে ভাজি আছো
তাৰ পৰা এতিয়া ঢাকন লগাই দিম ঢাকন লগাই দিয়াৰ লগে লগে বিলাহীখিনি সিজি উঠিব তাৰ পৰা এয়া দেখিছেনে বাৰু বিলাহীখিনি হৈ গ'ল এতিয়া এয়া হৈ গৈছে বিলাহী আৰু এইটো হৈছে আপোনাৰ এইখিনি ধুনীয়াকৈ হৈ গ'ল আৰু নলটেঙাৰ সৈতে এতিয়া মই ইয়াত পানী দিম পানী গৰম পানীটো দিব লাগিব দেই উতলাই ল'ব গৰম পানী তেতিয়া তৰকাৰীখিনি ধুনীয়া হয় আৰু এয়া চাওক মই এতিয়া গৰম পানীখিনি দি লৈছোঁ অলপ সৰহকৈ দি দিছোঁ গৰম পানীখিনি মানে উতলিব লাগিব উতলিলেতো পানীখিনি বহুতখিনি শুকাই যায় গতিকে মই একে কোবতে গৰম পানী কৰি লৈছোঁ যেতিয়া এইখিনিত মই দি দিলোঁ তাৰ পৰা এতিয়া মই মাছখিনি যিখিনি মাছ মই ফ্ৰাই কৰি থৈছিলোঁ সেই মাছখিনি মই এতিয়া দি দিম ইয়াত দি আছোঁ চাওকচোন বাৰু এতিয়া এনেকৈ লৰাই ল'ম লৰাই লৈ এতিয়া ধুনীয়া হ'ব তৰকাৰীখিনি খাবলৈ বহুত টেষ্টি হ'ব আৰু এইখিনি এতিয়া সিজি থাকক তাৰ পৰা মই এতিয়া বনাম চাটনি এয়া মই লৈছোঁ নৰসিংহ পাত এয়া দেখিছে নৰসিংহ পাত এয়া ধনিয়া মান ধনিয়া পাত তাৰ পৰা এয়া টেঙেচি পাত এনেকৈ বাৰীৰ পৰাই মই বুটলি লৈছোঁ এয়া বৰমানিমুনি সৰু মানিমুনিটো নাই দিয়া বাৰু তাৰ পৰা এইখিনি হৈছে মচন্দৈ পাত এনেকৈ অলপ অলপ প্ৰত্যেকৰে অলপ অলপ লৈছোঁ এয়া টেঙামৰা পাত দিছোঁ আৰু কণ বিলাহী 4টামানো দি দিছোঁ বাৰু ইয়াৰ লগতে তাৰ পৰা এইখিনি মই ইয়াত দিম নহৰু তাৰ পৰা দিম জলকীয়া চাটনি বুলিলে জলকীয়া আৰু জলকীয়াটো নহ'লে কেনেকৈ হ'ব এয়া হৈ গ'ল চাটনি এতিয়া দিছোঁ নিমখ চাটনি মোৰ ৰেডি তাৰ পৰা এইফালে তৰকাৰীখিনি হৈয়ে গ'ল চাটনিখিনি বনোৱাৰ পাছত তৰকাৰী হৈ গ'ল এয়া ধুনীয়া হৈছে তৰকাৰীখিনি দেই খাবলৈ চাগে বহুত টেষ্টিয়ে হ'ব ইয়াত চব বিলাহী নলটেঙাৰ লগত মাছৰ জোল এয়া কিমান ধুনীয়া হৈছে একদম মানে কেতিয়াবা কাৰেণ্টটো গুচিও যায় লাইট গুচি গ'লে মানে কালাৰটো অকণমান মানে কমা উঠা হৈ থাকে বাৰু এতিয়া মই ভাত বাঢ়ি ল'লোঁ এনেকৈ ধুনীয়াকৈ ভাতখিনি বাঢ়ি লৈছোঁ তাৰ পৰা এয়া মাছৰ তৰকাৰী নলটেঙাৰ মাছৰ তৰকাৰী তাৰ পৰা দুটুকুৰামান পিঁয়াজ দিছোঁ এয়া তাৰ পৰা এয়া মাছৰ পিচ দুটামান ফ্ৰাই কৰি ল'লোঁ এয়া মাছৰ পিচকেইটাও দি দিছোঁ তাৰ পৰা মই চাটনি যে পিচিছিলোঁ অলপ চাটনিও দি লৈছোঁ এয়াই হৈছে মোৰ আজি ভাতৰ থালি বন্ধুসকল আপোনালোকে যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাইছে মোৰ ভিডিঅ'টি তেতিয়াহ'লে পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ।